17খনমান কাজিয়া লাগি একদম নমাতা নামতে 3 দিনমান হয় তাৰপিছত এয়া ওলাই আহিছোঁ ফুৰিবলৈ মোক পাৰেনে কোনোবাই লগত আকৌ এয়া খোৱা বস্তু লৈ নাহিলে হ'ব নেকি ৰাস্তাৰ পৰিৱেশ চাওকচোন কিমান ধুনীয়া এইয়া আমাৰ আগৰ দিনৰ কথাবোৰ মনত পেলাই আমি এনেকৈ পিকনিক খাবলৈ গৈছোঁ যোৱা বছৰ খোৱা বস্তু কমি নাই দেই মোৰ লগত ইটোৰ পিছত সিটো উলিয়াই উলিয়াই খাই আছোঁ কেনেকৈ খাম সেয়া দেখুৱাইও দিছোঁ পাৰিব এনেকৈ খাবলৈ মজা লাগি গ'ল অকণমান ৰখিছোঁ স্কুটিখনক অকণমান ৰেষ্ট দিছোঁ তাৰপিছত আকৌ যাত্ৰা আৰম্ভ হ'ল ক'লৈ গৈছোঁ জানেনে বাৰু কৈ আছোঁ ঢেকীয়াজুলিৰ পৰা অকণমান দূৰলৈ গৈ যে পাওঁ আমি এখন ধুনীয়া ৰিজৰ্ট কনকা ভিলেজ ৰিজৰ্টত আমি গ'লোঁ এয়া তাৰ পৰিৱেশ সোমায়ে এই ভিডিঅ'টো কৰি ল'লোঁ এয়া ৰাস্তাৰে সুৰুঙীয়া ৰাস্তাৰে আমি গৈ আছোঁ কাষে কাষে চাপাত বাগান দৃশ্যটো অৱশ্যে মনোমোহাই জেগাটো একদম ভিতৰুৱা যিহেতু একদম শান্ত পৰিৱেশ আৰু গছ গছনিৰে ভৰা যিহেতু ভাল লাগিল জেগাটো এয়া কিছুমান তাতে ভিতৰত গৈ পেলাই দেখিলোঁ পৰিৱেশ ভাল আৰু তাতে কিবা কিবি কৰিবও পাৰি বহুত বুলি ক'ব নোৱাৰি আৰু কিছুমান গেমছ খেলিব পাৰি যেনেকৈ ইফালৰ পৰা উফালে গুচি আহে ইফালে আহে এয়া আকৌ মই কৈছোঁ এইয়া পাহাৰৰ ওপৰত বুদ্ধদেৱে ধ্যান কৰি আছে ইফালে আকৌ ঘোঁৰা এটা আছে এইটো ঘোঁৰাই নে খেঁচৰেই নে এনেকৈ আমি অকণমান ধেমালি কৰিলোঁ এণ্ট্ৰি ফিজ ক'বলৈ গ'লে আপোনাৰ 800 টকা পৰিল দুজনৰ তাতে 200 টকা এটা এক্সট্ৰা লৈ পেলাই বাকী কেইটাৰ পইচাৰে কুপন দিলে কুপনখন লৈ গ'লে মানে যদি আমি এইবোৰ এক্টিভিটি নকৰোঁ তেতিয়াহ'লে সেইটো পইচা আমি কিবা খাবও পাৰোঁ এড কৰি পেলাই সেই তাত মানে কাটি হৈ যাব এইটো আমি কুপনকেইটা লৈ থাকিব লাগিব কোনোবা এটা 150 কোনোবা এটা 200 এক্টিভিটি নকৰিলে মানে সেইখিনি আমাৰ জমা হৈ থাকিব সেইখিনি গৈ খাবলৈ পাৰিম আমি যিহেতু মই মেখেলা চাদৰ পিন্ধি গৈছিলোঁ বেলেগ একো কৰিব নোৱাৰিলোঁ এইটোৱে কৰিলোঁ আৰু জুলুনা অকণমান জুলি দিলোঁ ডাঙৰ জুলুনা এখন আছিলে মানুহটোৱে ক'লে ব'লা তাত কৰোঁ কৈছোঁ নাই মোৰ ভয় লাগে উশাহটো বন্ধ যদি মৰি থাকোঁ তোমাৰ লগত কাজিয়া কোনে কৰিব তেওঁ কৈছে নাই মই বোলে হাত নধৰাকৈ গৈ দেখুৱাম মই কৈছোঁ ঠিক আছে যোৱাচোন মই ভিডিঅ' কৰি আছোঁ অকণমান দূৰ পাছতে চাবচোন এইয়া অৱস্থা উস্তাদি মৰা মানুহ যে আমাৰ সেইকাৰণে এনেকুৱা হ'বই লাগে তেওঁ আকৌ অকণমান কৰি দেখুৱাইছে দেই কেনেকৈ কি কৰে চাওকচোন গৈ আছে গৈ পেলাই পাৰ হ'ব মই কৈছোঁ এৰি দিয়া তেতিয়াও এৰি দিয়া বুলি কৈ আছোঁ হাতটো কিন্তু এৰি দিয়া নাই পৰাৰ ভয় যে আৰু টায়াৰ কেইটাতনো কেনেকৈ হাত হেৰি কৰিব পাৰিব যাব পাৰিব উস্তাদি লেভেল নম্বৰ 1 আমাৰ এয়া তাৰপিছতে ইফালৰ দেখিলোঁ চেচ এখন কৈছে এইকেইটা কিহৰ হ'ব নোৱা প্লাষ্টিকৰ নে শিলৰ মই কৈছোঁ মই আকৌ উস্তাদি বেছি শিলগুটি বোলে এয়া চুইমিং পুল গৰমৰ দিনতে আহিম বুলি আহিবলৈ নোৱাৰিলোঁ এতিয়া আহিছোঁ ঠাণ্ডাৰ দিনত আৰু পিন্ধি আহিছোঁ চাদৰ মেখেলা খুব চুইমিং কৰিলোঁ চাদৰ মেখেলা পিন্ধি উৰাই ঘূৰাই একেবাৰে এয়া বাহিৰৰ পৰাই চুইমিং কৰি আছোঁ বেলেগে ভিতৰত কৰি আছে কফি আৰু ফ্ৰেঞ্চ ফ্ৰাইজ খালোঁ তাৰপিছত আকৌ অলপ দেৰি পিছত ভাত খাবলৈ গ'লোঁ চাওকচোন ভিতৰৰ দৃশ্যটো ইমান ধুনীয়া একদম ইমান ভাল লাগিছে বহুত ভাল লাগিছে ফটো এখন উঠাই দিবলৈ মানুহজনে লাজ কৰে নুঠিলোঁ এনেকৈ দুখনমান চেলফি মাৰিলোঁ আৰু সেয়া MLA ছাৰ বহি আছে চাই আছে কি খাব কি নাই আমি অৰ্ডাৰ দিলোঁ এয়া চিকেন থালিত এইবিলাক বস্তু যিমান দিছে মই আধাখিনিতকৈও বেছি এৰিলোঁ খাবলৈ নোৱাৰোঁ মানুহজনক কৈছোঁ তুমি মোৰ ভাগৰখিনিও খাই দিয়া কৈছে মোক ৰাক্য বুলি ভাবিছোঁ নেকি গোটেইখিনি খাবলৈ যিমান পাৰ খা নোৱাৰাখিনি বাদ দে সেনেকৈ ক'লে মই হ'ব বুলি কৈ পেলাই আগতে উঠি পেলাই গুচি গ'লোঁ যা বহি থাক অকলে খাই থাক গুচি গ'লোঁ তেওঁ খাই আছে খাই পেলাই আকৌ গান গাই থকা বাইদেউ এজনীক দেখি অকণমান ভিডিঅ' কৰিলোঁ বৰ ধুনীয়া গান গাইছে চব জুবিন দাৰে গান গাইছে আৰু এইকণতে অকণমান ভাত খাই পেলাই আহি অকণমান বহি পেলাই আমি আৰু তাৰ পৰা বিদায় ল'লোঁ আমি 10:30 11টামানত পাইছিলোঁগৈ তাৰপৰা আমি 4টামানত ওলাইছোঁ খুব ভাল লগা দৃশ্য আজিৰ দিনটো ভালকৈ গ'ল থেংক ইউ